নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আমি এইটো ভিডিঅ'ত 20টা গুৰুত্বপূৰ্ণ জেনেৰেল এৱাৰনেছৰ প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল? উত্তৰ, মহাৰাজ নৰনাৰায়ণে। দ্বিতীয় প্ৰশ্ন, আইন-ই-আকবৰী কোনে লিখিছিল? উত্তৰ, আবুল ফজলে। এখন গুৰুত্বপূৰ্ণ আৰু বিশেষ গ্ৰন্থ আইন-ই-আকবৰী। তৃতীয় প্ৰশ্ন, কেতিয়া ব্ৰিটিছ চৰকাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতবৰ্ষৰ শাসনভাৰ নিজৰ হাতলৈ নিছিল? উত্তৰ, 1858 চনত। চতুৰ্থ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰৰ প্ৰথম ভাইচৰয় কোন আছিল? অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছৰ হাতলৈ যোৱাৰ পিছত প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। পঞ্চম প্ৰশ্ন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ, 1942 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। স্বাধীনতা যুঁজাৰু কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। ষষ্ঠ প্ৰশ্ন, কোন অসমীয়া স্বাধীনতা যুঁজাৰুৱে তাম্ৰপত্ৰ প্ৰত্যাখ্যান কৰিছিল অৰ্থাৎ গ্ৰহণ কৰা নাছিল? উত্তৰ, পুষ্পলতা দাস। সপ্তম প্ৰশ্ন, প্ৰথম ঘূৰণীয়া মেজমেল ক'ত বহিছিল? উত্তৰ, লণ্ডনত। লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। অষ্টম প্ৰশ্ন, প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া বহিছিল? উত্তৰ, 1930 চনৰ 12 নৱেম্বৰত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল লণ্ডনত। নৱম প্ৰশ্ন, ভাৰতীয় ৰাজ্য কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰ, এনি বেচাণ্ট। এনি বেচাণ্ট আছিল প্ৰথমগৰাকী মহিলা প্ৰেছিডেণ্ট ভাৰতীয় ৰাজ্য কংগ্ৰেছৰ। দশম প্ৰশ্ন, স্থানীয় স্বয়ং চৰকাৰ লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ, লৰ্ড ৰিপন। লৰ্ড ৰিপন হৈছে লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ ফাদাৰ। 11 নম্বৰ প্ৰশ্ন, 1826 চনৰ 92 সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰ, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানৰ মাজত। এই প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ গ্ৰেড 3, গ্ৰেড 4ৰ কাৰণে, তদুপৰি বিশেষ ৰিক্ৰুইটমেণ্টবোৰৰ কাৰণে। ভাৰতীয় ৰাজ্য কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰ, উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনৰ। 13 নম্বৰ প্ৰশ্ন, সদিয়াখোৱা গোহাঁই কোন আছিল? উত্তৰ, আহোমৰ সীমান্ত অফিচাৰ। 14 নম্বৰ প্ৰশ্ন, ভগা ৰজা কোন? চুৰামফা। চুৰামফা হৈছে ভগা ৰজা, তেওঁৰ আহোম নাম হৈছে চুৰামফা। ইবন বটুতা অসমলৈ কেতিয়া আহিছিল? উত্তৰ, 14 শতিকাত। 14th চেঞ্চুৰীত ইবন বটুতা আহিছিল। অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল? উত্তৰ, 1921 চনত। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ গঠন কৰা হৈছিল। 17 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ বুৰঞ্জী উক্ত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ, দেৱেন্দ্ৰনাথ বেজবৰুৱাই। অসমীয়া সাহিত্যৰ বুৰঞ্জী দেৱেন্দ্ৰনাথ বেজবৰুৱা। 18 নম্বৰ প্ৰশ্ন, হস্তি বিদ্যাৰ্ণৱ পুথি কোনে ৰচনা কৰিছিল? উত্তৰ, সুকুমাৰ বৰগাইঠে। এখন অতি গুৰুত্বপূৰ্ণ পুথি হস্তি বিদ্যাৰ্ণৱ পুৰণি কালৰ। 19 নম্বৰ প্ৰশ্ন, হস্তি বিদ্যাৰ্ণৱ পুথিৰ চিত্ৰখিনি কোনে অংকন কৰিছিল? উত্তৰ, দিলবৰ আৰু দোচাই নামৰ দুজন চিত্ৰকৰে। 20 নম্বৰ প্ৰশ্ন, গোহাঁই কমল আলি কোনে সজাইছিল? উত্তৰ, ৰজা গোহাঁই কমলে। ধন্যবাদ সকলোৱে এই ভিডিঅ'বোৰ শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।